নমস্কাৰ এইটো বি গ্ৰুপ ভিটামিনৰ দ্বিতীয় দৃশ্যশ্ৰব্য ইয়াৰ আগৰ দৃশ্যশ্ৰব্যটোত আমি ভিটামিন B1ৰ বিষয়ে জানিছিলো আজি এই দৃশ্যশ্ৰব্যটোৰ জৰিয়তে আমি ভিটামিন B2ৰ বিষয়ে জানিম শৰীৰ সুস্থ হৈ ৰাখিবলৈ প্ৰয়োজনীয় বিভিন্ন পুষ্টিকৰ উপাদানৰ ভিতৰত ভিটামিন B2 এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান বলক ভিটামিন B2ৰ বিষয়ে জানো ভিটামিন B2 কি ভিটামিন B2 ভিটামিন B পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য যাৰ ৰাসায়নিক নাম ৰাইবোফ্লেভিন এই ভিটামিনে শক্তি উৎপাদন কোষীয় কাৰ্য বৃদ্ধি আৰু বিকাশ চৰ্বি আৰু প্ৰটিনৰ বিপাকীয় ক্ৰিয়াৰ লগতে ঔষধৰ দৰে বাহ্যিক পদাৰ্থ ভাঙি পেলোৱাত মুখ্য ভূমিকা পালন কৰে ৰাইবোফ্লেভিনে আমাৰ কোষত থকা এনজাইমৰ সহায়ক হিচাপে কাম কৰে যি আমাৰ শৰীৰ আৰু মগজুত গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া কৰে আন বি ভিটামিনৰ দৰে ভিটামিন B2 পানীত দ্ৰৱীভূত ভিটামিন হয় কাৰ্বোহাইড্ৰেট আৰু এমিনো এচিড প্ৰচেছিংৰ বাবে ৰাইবোফ্লেভিনৰ প্ৰয়োজন হয় ৰাইবোফ্লেভিন অতি বেঙুনীয়া পোহৰৰ সংস্পৰ্শলৈ আহিলে হালধীয়া আৰু প্ৰাকৃতিকভাৱে ফ্লুঅৰেসেন্ট হয় ইয়াৰ উপৰিও অতি বেঙুনীয়া পোহৰ আৰু দৃশ্যমান পোহৰে ৰাইবোফ্লেভিন আৰু ইয়াৰ ডেৰিভেটিভসমূহ দ্ৰুতভাৱে নিষ্ক্ৰিয় কৰি তুলিব পাৰে ভিটামিন B2ৰ উপকাৰিতা বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে ভিটামিন B2য়ে কাৰ্বোহাইড্ৰেট চৰ্বি আৰু প্ৰটিনৰ বিপাকীয় ক্ৰিয়াত সহায় কৰে ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু খাদ্যৰ পৰা উৰ্জা আহৰণ কৰাত সহায় হয় যেহেতু ভিটামিন B2য়ে শৰীৰত উৰ্জা উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে এই ভাগৰ কোমত আৰু উৰ্জা স্তৰ বৃদ্ধি কৰাত সহায় কৰে কোষ গঠন আৰু বৃদ্ধি এই ৰঙা ৰক্তকণিক আৰু নতুন কোষ নিৰ্মাণত সহায় কৰে আৰু শৰীৰৰ টিস্যুবোৰ মেৰামতি কৰে যাৰ ফলত শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয় ছালখন সুস্থ হৈ ৰাখে ভিটামিন B2য়ে ছালখন সুস্থ হৈ ৰখাত সহায় কৰে আৰু ব্ৰণৰ দৰে সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে চকুৰ চানিৰ পৰা সম্ভাৱনা হ্ৰাস কৰে কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন B2য়ে চকুৰ চানিৰ পৰা ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে লগতে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ভিটামিন B2য়ে শৰীৰৰ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে এই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে লগতে মাইগ্ৰেনৰ মূৰৰ বিষ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে স্নায়ুতন্ত্ৰ সুস্থ হৈ ৰাখে ভিটামিন B2য়ে স্নায়ুতন্ত্ৰ সুস্থ হৈ ৰখাত সহায় কৰে এই ভিটামিনে স্নায়ুৰ চাৰিওফালে মাইলিন নামৰ সুৰক্ষামূলক আৱৰণ গঠন কৰাত সহায় কৰে এই আৱৰণে মগজুৰ পৰা অহা সংকেতবোৰ সঠিকভাৱে পোৱাত সহায় কৰে ইয়াৰ উপৰিও ভিটামিন B2য়ে ভিটামিন B6 আৰু ভিটামিন B9 ব্যৱহাৰ কৰিবলৈ শৰীৰক প্ৰস্তুত কৰাত সহায় কৰে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাটো ভিটামিন B2য়ে সহায় কৰিব পাৰে ভিটামিন B2ৰ অভাৱত কি হয় ভাৰসাম্যহীন খাদ্য কিছুমান ঔষধৰ সেৱন পাচন তন্ত্ৰৰ সমস্যা আদি কাৰণত শৰীৰৰ ভিটামিন B2ৰ অভাৱ হ'ব পাৰে যেনে ছালৰ লগত জড়িত সমস্যা ছালত ৰঙা ফুহা ওলোৱা ওঠৰ কোণত ফাট মেলা ছাল শুকান হোৱা ইত্যাদি সমস্যা হ'ব পাৰে চকুৰ সমস্যা ভিটামিন B2ৰ অভাৱত চকুৰ বিষ দৃষ্টিশক্তি ম্লান হোৱা পোহৰৰ প্ৰতি সংবেদনশীলতা হ'ব পাৰে পাচন তন্ত্ৰৰ সমস্যা ভোক কমি যোৱা খাদ্য হজম কৰাৰ অসুবিধা হোৱা জিভা ফুলা বা বিষ হোৱা ইত্যাদি সমস্যা হ'ব পাৰে স্নায়ুতন্ত্ৰ সম্পৰ্কীয় সমস্যা ভিটামিন B2ৰ অভাৱত স্নায়ুতন্ত্ৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে যাৰ ফলত ভাগৰুৱা মূৰৰ বিষ মূৰ ঘূৰোৱা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে ইয়াৰ উপৰিও ডিঙিৰ বিষ আৰু শ্লেষ্ম আৱৰণ চুলি সৰা হতাগ্ৰস্ত মেজাজ মুখৰ ভিতৰত আলচাৰ বা ঘা আৰু গুৰুতৰ ক্ষেত্ৰত ৰক্তহীনতাৰ দৰে সমস্যা হ'ব পাৰে ভিটামিন B2ৰ পৰিমাণ বেছি হ'লে কি হ'ব প্ৰচুৰ পৰিমাণৰ ভিটামিন B2 গ্ৰহণ কৰিলে শৰীৰত সাধাৰণতে কোনো বিশেষ ক্ষতি নহয় কিন্তু কেতিয়াবা শৰীৰত ভিটামিন B2ৰ মাত্ৰা অধিক হ'লে খুজতি ৰঙা ফুহা চুৱেলিং পেচাব হালধীয়া বা কমলা ৰঙৰ হোৱা পোহৰৰ প্ৰতি সংবেদনশীলতা ভাগৰুৱা মূৰৰ বিষ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে ভিটামিন B2 পানীত দ্ৰৱীভূত হোৱাৰ বাবে শৰীৰৰ যকৃত হৃদযন্ত্ৰ বৃক্কত অতি কম সময়ৰ বাবে প্ৰয়োজনীয় ভিটামিন B2 অৰ্থাৎ ৰাইবোফ্লেভিন জমা কৰি বাকীখিনি শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে কিন্তু পৰিপূৰক খাদ্য অৰ্থাৎ ছাপ্লিমেণ্ট ঔষধৰ জৰিয়তে অত্যাধিক পৰিমাণৰ ভিটামিন B2 সেৱন কৰিলে শৰীৰৰ ক্ষতি হ'ব পাৰে সেয়ে ছাপ্লিমেণ্ট সদায় চিকিৎসকৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব লাগে ভিটামিন B2 সমৃদ্ধ খাদ্য আমাৰ শৰীৰে নিজাববীয়াকৈ ভিটামিন B2 প্ৰস্তুত কৰিব নোৱাৰে সেয়েহে আমি খোৱা খাদ্যৰ পৰা ইয়াক পাব লাগে ভিটামিন B2 যুক্ত কিছুমান খাদ্য হ'ল গাখীৰ আৰু গাখীৰৰ পৰা বনোৱা খাদ্য যেনে দৈ পনীৰ আদি ধানজাতীয় শস্য যেনে ওটছ হুইট চাউল ব্ৰাউন ৰাইচ কুইনোৱা মাক্কা মিলেটছ বাজৰা আদি ইয়াৰ উপৰিও বিলাহী মেথি সৰিয়হ সেউজীয়া পাতৰ শাক পাচলি ব্ৰকলি বন্ধাকবি পালেং শাক মূলা কেপচিকাম মটৰ গাজৰ আমলা আপেল এভোকেডো আঙুৰ কল কমলা অমিতা আনাৰস মধুৰিআম সূৰ্যমুখীৰ গুটি বাদাম মাছৰুম
কণী, চিকেন ইত্যাদি ভিটামিন B2 পোৱা যায়। এতিয়া প্ৰশ্ন উত্থাপন হয় যে কোনটো খাদ্যত কিমান পৰিমাণৰ ভিটামিন B2 থাকিব পাৰে। গতিকে কিছুমান খাদ্য সামগ্ৰীৰ নাম, তাত থকা ভিটামিন B2ৰ পৰিমাণ আৰু দৈনিক প্ৰয়োজনীয়তাৰ শতকৰা হাৰ দিবলৈ গৈ আছো। দৃশ্য শ্ৰব্যৰ গতি অৱৰোধ কৰি তালিকাখন ভালদৰে চাই লওক। কিন্তু মনত ৰাখিব যে এই তথ্যসমূহ কেৱল আপোনাক বিভিন্ন খাদ্যত কিমান পৰিমাণৰ ভিটামিন B2 থাকিব পাৰে তাৰ এটা যাতে থুলমূল অনুমান পাব পাৰে তাৰ বাবেহে দিয়া হৈছে। একে ওজনৰ খাদ্যত একে পৰিমাণৰ ভিটামিন B2 নাথাকিব পাৰে আৰু কিছুমান ব্যক্তি একেটা খাদ্যৰ পৰা বিভিন্ন পৰিমাণৰ ভিটামিন B2 শোষণ কৰিব পাৰে। গতিকে তথ্যসমূহ কেৱল এটা মোটামুটি অনুমান হিচাপেহে ল'ব। ভিটামিন B2 উপযুক্ত পৰিমাণ কিমান? ভিটামিন B2 বা ৰাইবোফ্লেভিনৰ উপযুক্ত পৰিমাণ বয়স, লিংগ, শাৰীৰিক অৱস্থা আৰু গৰ্ভাৱস্থা বা স্তনপান ইত্যাদি অৱস্থাৰ পৰা নিৰ্ভৰ কৰি বেলেগ বেলেগ হ'ব পাৰে। যেনে 6 মহীয়া শিশুৰ বাবে 0.3 মিলিগ্ৰাম, 7 পৰা 12 মহীয়া শিশুৰ বাবে 0.4 মিলিগ্ৰাম, 1 পৰা 3 বছৰীয়া শিশুৰ বাবে 0.5 মিলিগ্ৰাম, 4 পৰা 8 বছৰীয়া শিশুৰ বাবে 0.6 মিলিগ্ৰাম, 9 পৰা 13 বছৰীয়া শিশুৰ বাবে 0.9 মিলিগ্ৰাম, 14 পৰা 18 বছৰীয়া ল'ৰাৰ বাবে 1.3 মিলিগ্ৰাম, 14 পৰা 18 বছৰীয়া ছোৱালীৰ বাবে 1 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া পুৰুষৰ বাবে 1.3 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া মহিলাৰ বাবে 1.1 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া প্ৰেগনেন্ট মহিলাৰ বাবে 1.4 মিলিগ্ৰাম, 19 পৰা 50 বছৰীয়া স্তনপান মহিলাৰ বাবে 1.6 মিলিগ্ৰাম, 51 বছৰতকৈ ঊৰ্ধ্ব পুৰুষৰ বাবে 1.3 মিলিগ্ৰাম, 51 বছৰতকৈ ঊৰ্ধ্ব মহিলাৰ বাবে 1.1 মিলিগ্ৰাম ভিটামিন B2 প্ৰয়োজন হয়। কিন্তু মনত ৰাখিব যে তথ্যসমূহ কেৱল আপোনাৰ ভিটামিন B2 দৈনিক প্ৰয়োজনীয়তাৰ বিষয়ে এটা যাতে থুলমূল অনুমান পাব পাৰে তাৰ বাবেহে দিয়া হৈছে। কিন্তু আপুনি নিশ্চয় জানে যে পৰিমাণ নিৰ্দিষ্ট নহয়। সময়, পৰিস্থিতি আৰু ব্যক্তি অনুসৰি এই পৰিমাণ সলনি হৈ থাকিব পাৰে। লগতে আপুনি এইটো নিশ্চয়কৈ জানে যে একে বয়সৰ, একে ওজনৰ আৰু শাৰীৰিকভাৱে দেখাত একে লোকৰ বাবেও ভিটামিন B2ৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে। তদুপৰি কোনো খাদ্যবস্তুৰ পৰা এজন ব্যক্তিয়ে যিমান পৰিমাণৰ পুষ্টিকৰ উপাদান শোষণ কৰিব পাৰে আন এজন ব্যক্তিয়ে সেই পৰিমাণ শোষণ কৰিব নোৱাৰিব পাৰে। গতিকে উচিত এইটোৱে যে আপুনি নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰক, দিনটোৰ ভিতৰত কিবা নহয় কিবা ক্ৰিয়াকলাপ কৰক আৰু নিজৰ শাৰীৰিক অৱস্থা বুজি বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য সেৱন কৰক। সামৰণি। আজি এই দৃশ্য শ্ৰব্যটোৰ জৰিয়তে মই আপোনালোকক ভিটামিন B2ৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলো। ভিটামিন B2 পানীত দ্ৰৱীভূত ভিটামিন হয়, সেয়েহে ইয়াক দৈনিক গ্ৰহণ কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। গতিকে আমি প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ খাব পৰা বস্তু সঠিকভাৱে সেৱন কৰিব লাগে, কাৰণ প্ৰকৃতিৰ পৰা পোৱা খাদ্য বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান বিভিন্ন পৰিমাণত থাকে, যিবোৰক শৰীৰে সহজে হজম কৰিব পাৰে। শেষত মই ক'ব বিচাৰিছো যে মই কোনো ডায়েটিচিয়ান বা খাদ্য বিশেষজ্ঞ নহয়। তথ্যসমূহ যুগুত কৰি মই আপোনালোকক পুষ্টিকৰ উপাদানসমূহৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছো, যাতে ইয়াৰ পৰা আপুনি অলপ হ'লেও উপকৃত হয়। সেয়েহে এই তথ্যসমূহ সম্পূৰ্ণ তথ্য বুলি নাভাবিব, লগতে ইয়াক কোনো ধৰণৰ চিকিৎসা পৰামৰ্শ বুলিও নাভাবিব। যিকোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে সদায় আপোনাৰ ডায়েটিচিয়ান নাইবা ডক্তৰৰ পৰা পৰামৰ্শ ল'ব। ঠিক আছে, দৃশ্য শ্ৰব্যটো চোৱাৰ বাবে আপোনাৰ বহুত বহুত ধন্যবাদ।